নমস্কাৰ বন্ধুসকল। যিহেতু আমাৰ SSC GD এনচাৰ কি কাৰণে সকলো ৱেইট কৰি আছে আৰু সেইখিনি সময়তে আমাৰ যিহেতু ৰি এক্সামৰ এখন ন'টিছ আহি গ'ল। তো আগন্তুক যিটো আমাৰ আহিবলগীয়া 30 তাৰিখে যিটো ৰি এক্সাম, তো সেইটো আমাৰ অসমৰ ডিব্ৰুগড় আৰু যোৰহাট দুটা চেণ্টাৰ ৰি এক্সাম চলিব। গতিকে তাৰ বাবে আমাৰ SSCয়ে ইতিমধ্যে এডমিট কাৰ্ড ৰিলিজ কৰিছে। তো ডিব্ৰুগড় আৰু যোৰহাটৰ যিখিনি কেণ্ডিডেটৰ ৰি এক্সাম হ'বলগীয়া আছে, তো তেওঁলোকে অৰ্থাৎ যিসকলে ভাবিছে যে মোৰ হয়তো কেঞ্চেল হ'ব পাৰে, তো তেওঁলোকৰ যাৰ ডিব্ৰুগড় আৰু যোৰহাটত আছিলে, তো তেওঁলোকে নিজৰ এডমিট কাৰ্ডটো চেক কৰি ল'ব পাৰে। যিসকলে এক্সাম দিছিলে, তো তথাপিও তেওঁলোকে চেক কৰিব পাৰে, কিজানি থাকিব পাৰে। তো আপোনালোকে নিজৰ এডমিট কাৰ্ডখন চেক কৰিব পাৰে। SSCয়ে বৰ্তমান এডমিট কাৰ্ড ৰিলিজ কৰিছে। তো বেষ্ট অফ লাক, যাতে আপোনালোকৰ এক্সাম খুবেই ভাল হওক। তো আৰু যিহেতু আমাৰ এনচাৰ কি 30 মাৰ্চৰ পিছত দিব, মানে 5 তাৰিখৰ ভিতৰত আপোনালোকৰ এনচাৰ কি সেইটো ৰিলিজ কৰিব, সেইটো চিন্তা কৰিব নালাগে। SSCয়ে ইমান দেৰি নকয়, যিহেতু আমাৰ 4 দিনৰ ভিতৰত 7 তাৰিখে এক্সাম শেষ কৰিছে আৰু 11 তাৰিখে আমাৰ যিহেতু তাৰিখে ৰিলিজ কৰিছিলে এনচাৰ কি, তো সেইটো কেঞ্চেল হৈ গ'ল এক্সামৰ কাৰণে। তো বেছি দেৰি নকৰে, 5 তাৰিখৰ ভিতৰত আপোনালোকৰ এনচাৰ কি দি দিব। সোনকালে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি লওক। ডিব্ৰুগড় আৰু যোৰহাটত যিসকল এক্সাম আছিলে, তো তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰে। তো ৰিলিজ কৰিছে, সোনকালে ডাউনলোড কৰি লওক। SSC যিটো পুৰণা ৱেবছাইট, তো তাত গৈ পেলাই আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। আগতে যেনেকৈ ডাউনলোড কৰিছিলে, তো তেনেকৈ পুৰণা যিটো ৱেবছাইট, তাত গৈ পেলাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো মে' মাহত ৰানিং চলিব, তো তাৰ কাৰণে সকলোৱে ৰানিং কৰি থাকক। তো ৰানিঙৰ কিছুমান টিপছ মই ভিডিঅ' দি দিম। তো মই নিজৰ অনুসৰি নিজৰ যিহেতু বডি কেপাচিটি অনুসৰি আপোনালোকে ৰানিং কৰিব। তো 24 মিনিটৰ ভিতৰত সোমাব পাৰিলোঁ হয়।